ৰাতিপুৱা এটা হাল বাইছে আৰু মানে ইয়াতে মাছ চলেই কেতিয়াবা অলপ অলপ মাছকেইটা ধৰিব নাপালোঁ আৰু সোমাই থাকোঁতে হাল বাইছে টোপনিৰ পৰা সাৰিয়ে নাপালোঁ মানে আহিবৰ কাৰণে আহিবই নোৱাৰিলোঁ হাল চাল বাই ৰেডি এতিয়া মাতছি মোক কঠীয়া তুলিবা এই কঠীয়া উঠাব লাগিব আৰু পাই এইখিনি আমাৰ কঠীয়া এইফালে অলপ আছে এটা ৰুব লাগিব আৰু এই তাতে হাল মাৰি আছে সেইখিনি আমাৰ মাটি তাতে ৰুব লাগিব মোৰ কেমেৰা বেয়া দে ইমান দূৰলৈকে দেখা নাপা সেইবিলাক কৈ লাভ নাই পাছত দেখাম পুৱা আহিছোঁ এতিয়া 10টা বাজছি এতিয়া সোমাই উঠিছোঁ মানে এতিয়া পুৱা হৈছে এতিয়া কঠীয়া তোলোঁ আৰু এইখিনি পেক দিলা বাৰু হৈছে আমাৰ এইখিনি এতিয়া ফুৰিব লাগিব কঠীয়া ৰুব লাগিব ৰোৱাৰ পিছত ধান হ'ব ধান হ'লে আমি খাব পাম তো আজি ৰাতিপুৱা কাম এইটোৱে যে কঠীয়া তুলিব লাগিব এইখিনি গোটেই ৰোৱাকৈ আৰু আমাৰ হেৰিও নাই ফাদাৰো নাই ক'তবা গৈছি পুৱা পেণ্ট চাৰ্ট মাৰি পূৰা ফিটাই গৈছিলোঁ কঠীয়া তুলিব লাগিব মই দেখিছোঁ আৰু কি হয় দিনটো